নমস্কাৰ, মোৰ নাম মনিকা বড়ো। মোৰ ঘৰ বাক্সা জিলা বেটাগাঁও। মই নেটবল খেলিছিলোঁ। হাৰিয়ানা, ৰাজস্থান, দিল্লী আৰু অসমতো বহুত ঠাইত অংশগ্ৰহণ কৰিছিলোঁ। চেম্পিয়নশ্বিপো হৈছিলোঁ। 2013 চনৰ পৰা খেলাৰ লগত জড়িত হৈ আছিলোঁ মই। কিডনী এটা বিকল হৈছে মোৰ এতিয়া। খেলিব পৰা নাই অসুখত ভোগাৰ কাৰণে। চিকিৎসা এবছৰ ধৰি চিকিৎসা কৰিব পৰা নাই আৰ্থিক অসুবিধাৰ কাৰণে। চৰকাৰে এতিয়ালৈকে কোনো খবৰ লোৱা নাই। নাই, কোনো অহা নাই এতিয়ালৈকে। এতিয়ালৈকে কোনো অহা নাই ডাঙৰ মানুহ। অসম চৰকাৰ সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে কিছু আৰ্থিক সুবিধা কৰি দিয়ে মোৰ চিকিৎসাৰ কাৰণে। নাই, এতিয়ালৈকে কোনো অহা নাই। গণেশ কছাৰী ডাঙৰীয়া অহা নাই। নাই। মা, দেউতা, ককা, আইতা আছে আৰু দাদা আছে। 22 বছৰ হৈছে। গৈছিলোঁ, GMCত গৈছিলোঁ। GNRCত গৈছিলোঁ প্ৰথমতে, তাৰপিছত গুৱাহাটী মেডিকেল কলেজত গৈছিলোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। কলেজত এডমিশ্যন লৈছিলোঁ, অসুখ হোৱাৰ কাৰণে যাব পৰা নাই। অপাৰেশ্যনৰ কোনো কথা কোৱা নাই এতিয়ালৈকে। খেলিব পৰা নাই অসুস্থ হোৱাৰ কাৰণে। নমস্কাৰ, মোৰ নাম ৰবিৰাম বড়ো। মই মনিকা বড়োৰ ককাক হওঁ। মনিকা বড়োৰ দেউতাকৰ নাম হৈছে বহিৰাম বড়ো। আমাৰ জিলাখন হৈছে বাক্সা জিলা। বৰ্তমান মনিকা বড়োৰ চিকিৎসাৰ কাৰণে মানে যিটো টকা পইচা খৰচা কৰিব লগা হৈছে, এইটোত কোনো ধৰণৰ মানে কোনো ডাঙৰ মানুহৰ সঁহাৰি পোৱা নাই। আমাৰ মাননীয় EM ছাৰ গণেশ কছাৰী দেৱো কোনো খবৰ কৰা নাই। আমাৰ কি কয় এইটো MLA ইমানুৱেল মুছাহাৰীয়েও খবৰ কৰা নাই। তেখেতসকলে নিউজত হয়তো কিছু গম পাইছে, তথাপিও মানে এনেধৰণৰ খবৰ ল'ব অহা নাই। তাই 2013 চনৰ পৰাই ক্ৰীড়াৰ লগত জড়িত আছিলে, নেটবল। তাইৰ মানে বহু জাগাত চেম্পিয়নো অৰ্জন কৰিছিলে। দিল্লী, হাৰিয়ানা, গুজৰাট আজিত মানে চেম্পিয়ন অৰ্জন কৰিছিলে। তাই 2017 চনৰ পৰা যিহেতু কিডনীকৰ কিবা অলপ অসুবিধা হৈছে, অসুখত ভুগি কিডনীকৰ কিছু দুৰ্বল হোৱা বুলি কৈছে। তাইৰ আজি এবছৰ ধৰি কোনো ধৰণৰ চিকিৎসা কৰিব পৰা নাই। মানে পৰিয়ালটি তাইক চিকিৎসা কৰি দিশহাৰা হৈছে। গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাবলৈ বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু বিত্তমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, লগতে আমাৰ যি MLA বিধায়ক ইমানুৱেল মুছাহাৰী ডাঙৰীয়া, লগতে আমাৰ মাননীয় গণেশ কছাৰী দেৱকো এই বিষয়ত অলপ মানে চিকিৎসা কৰাৰ কাৰণে কিছু আৰ্থিক সহায় আগবঢ়াব বুলি মই ভাবিছোঁ। লগতে তাইৰ যাতে ভৱিষ্যত আকৌ মানে খেলাৰ লগত জড়িত হ'ব পৰা হ'ব, এইখিনিকে মই কামনা কৰিছোঁ।